হেল্ল' মাইটিছি অকণমান সহযোগ কৰিবচোন আপোনালোকক সহযোগ কৰিবচোন টেক্সি এখন লৈছো তাইক শ্বিলঙলৈ গুচি গৈছো আয়দেহি টুকু লগত লৈছো শ্বিলঙৰে অকা পকা ধুনীয়া যে বাট হোটেল এখনত সোমাই আমি খাইছো মাংস ভাত শ্বিলঙলৈ গৈছো টেক্সি এখন লৈছো ক'ত মাংস ভাত খাব যাও তই ৰেল গাড়ীলৈ যাম ৰেলগাড়ীত কিয় যা তই মই গান গাইছো পইচা পাইছো বাত তোক এইবিলাক কোনে বুদ্ধি দিলে মোক কোনে দিছে তই কৈছ কি বিচাৰে দিছে কি কেঁচা বাৰে ভাল বুদ্ধি দিয়ে মোক কোনে আছে কমল বুদ্ধিটো দিছে লগতে যে মোক গানো শিকাই দিব গাচোন গা কি গান শুনিছে টেক্সি এখন লৈছো তাইক শ্বিলং গুচি গৈছো আয়দেহি টুকু লগত দিছো মই নাযাওঁ গানটো গাইছো গা শ্বিলঙৰে অকা পকা ধুনীয়া যে ভাত হোটেলতে সোমাই আমি খাইছো মাংস ভাত বঢ়িয়া হৈছে মই কৈছো ভনীয়ক এদি ক কি কলি মই কৈছো তই ইনজয় কৰ দে আৰু এটা গাচোন গা আৰু এটা আউটো নাজানিছো আৰে এটা গান গালি নহ'ব নহয় আৰে মানুহে পইচা দি থাকিব আৰু এটা গা পইচা দিছো আৰু গাবলৈ এইটো গানকে পিছৰ ফালৰ পৰা গাম এইটো গান গালি নহ'ব নহয় আৰু বেলেগ গান গাব লাগিব বেলেগ গান গাবলৈ পইচা বাঢ়ি বাঢ়ি যাই থাকিব এটা কাম কৰো কি পইচা যদি বাঢ়ি আহি শ্বিলঙলৈ নিয়ে টেক্সি এখনতকে দামী গাড়ী এখন ল'ম দামী গাড়ী লৈ গেলি নহ'ব গানটো বেলেগ গাব লাগিব বেলেগ গানটো মোক নিশিকাইছে আৰে শিকাইছে ওচৰত যা 2-3টিমান গান শিকিয়া আৰু গৰমে গৰমে এতিয়া শিকি আহি যা শ্বিলঙলৈ গৈছো যা টেক্সি এখন লৈছো যা আজি দিব যা শিকিছে খুব খাবি যা আজি তোৰ হইলা পৰশুৰা নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি 3-7 বাৰ ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্তে বসুন্ধৰি কৃষ্ণ কি কৰিছে আপুনি এতিয়া পুথি পঢ়িছে যে ৰাম শ্ৰীৰাম ৰূপে কৌশল্যাত অৱতৰি বনবাস খপিলা পিতৃ ৰহ বাক্য ধৰি কিয় পাঠ পঢ়ি আছে বিৰাধ কবন্ধ মাৰি চৰ লৈলা প্ৰাণ একো সুধিলেও নকয় দেখোন কি হ'ল হৰ দুখ নক প্ৰভু কৰিলা নিজান পাগল হ'ল নেকি একে পাত চৰে একপাত হৰে বালি শংকলীলা জীয় তোহাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ কিয় পুথি পঢ়িছে কওকচোন কি হৈছে লংকাত পখিলা সাগৰত বান্ধি সেতু ৰাৱণ বধিলা সীতা হৰণৰ হেতু কৃষ্ণ ধপাত খাবি আজি মই মৰি যাম খাবি ব্ৰেক মাৰ কি হ'ল ব্ৰেক ধৰা নেকি নোৰোৱা হ'ল যে মোৰ এতিয়া ডিছবাছ নকৰিবি ধপাত মোৰ বহুত কাম আছে তই মোক ক মই তোক সহায় কৰিম তই কৈছ মই শুনিছো মই ভালো পাইছো কিন্তু তই মোক সহায় কৰিব নোৱাৰিছ আৰে এনে কি কাম আছে যিটো ঘৰে সহায় কৰিব নোৱাৰে কচোন তই গান গাব জান গানটো নাজানো নাজানিছ ক'লে যাওঁ তেতিয়াহ'লে মই যাওঁ তই যা না গান গাব মই নাজানিলো বোলে মোৰ কি একো কাম নাই মই যিটো বিজনেছ কৰিছো তাত গানটোহে কাম আছে কি বিজনেছ মানে মই এতিয়া ৰেল গাড়ীত গান গাই যে পইচা আনি কি গাড়ী ৰেল গাড়ীৰ পৰা মোক গান গাবলৈ মাতি আছে তই ৰেলত গান গা সেইকাৰণে কি কেঁচাৰ পৰা মই গান শিকিবলৈ গৈ আছো শাস্ত্ৰীয় সংগীত শিকিবলৈ গৈ আছা সেইকাৰণে ব্ৰেক মৰা যোৱা কি হ'ল যোৱা ভালকে থাকিবি আছো চবৰ লগত মিলি জুলি থাকিম মোক নাপাবি চাগে আৰু এই যা তই গান শিকিবলৈহে যাওঁ পিছত তেজেদি পালিবি যা যাওঁ যা যা গুৰু টান চান ৰৈ আছে মণি কি আপুনি ভাত খুৱাব তিনিজন ভকত কিয় প্ৰশ্ন নকৰিবা মণি মই ভকত 3জনক চাউল সিজোৱা এমুঠি দুপৰীয়া আগ কৰিছো মই তোমাক জনাই থলো আৰু দীঘলীয়া কৰিবলৈ মোৰ সময় নাই ৰ'বচোন ভকতক খুৱাব মানিছো কিন্তু ভকত ক'ত পাব য'তে পাওঁ যাকে পাওঁ এই পৃথিৱীত আমি প্ৰত্যেকজনেই ভকত
কিনি বস্ত্ৰ ললেই জানা ভকত নকয় এই মানুহজন পাগলেই হ'ল হ'বলা। এই মানুহটোৰ পৰা উপায় নাই, কি কৰো বাৰু এতিয়া? কৃষ্ণ আও হৰি আও ৰা ধূপে ধূনা জ্বলাই দিছো আগে বঢ়াই চৰণ চুই কৰিছো সেৱা। হে প্ৰভু মোৰ কি কৰপাল, ভকতৰ নাম লওঁতে ভক আহি ওলাল। মোৰ ভাগ্য চা, আপোনাৰ ভিতৰত পাম বুলি ভাবিছিলে, এতিয়া চোতালতে পালো চা। হয় প্ৰভু, তেৰা ইচ্ছা কৰিলে কি নহব। হয় প্ৰভু, সকলো হৈছে। আহক ভিতৰলৈ আহক কৃষ্ণ। বা আজি ইমান সন্মান কৰিছে, কেছটো কি আছে? কৃষ্ণ কৃষ্ণ দেখক বাপ, কৃষ্ণ এতিয়া আগহে বাঢ়ো আৰু প্ৰথম দালিত তেল মৰা কামটো আগবঢ়াওক, পিঠিত তেলটো মাৰি আগবাঢ়ো। পুথিখন আগবঢ়াওক। কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তুহাৰ, পীত বস্ত্ৰে শুভে অতি শ্যাম কলেৱৰ, কমল লোচন চাৰু অৰুণধৰ। পুথিত কমলৰ কথাও আছে। ভালকে মন দি শুন, ভনীয়েকৰ কথাও ওলাব। হেই, এইবিলাক কি ধেমালি কৰিছে? আৰু তাকো লগাই ললে যে। কোনে ধেমালি কৰিছে? কোনে ধেমালি কৰিছে? কৈছা আমাৰ আগবাঢ়কচোন। জানো পাই, বলিয়াই হ'ল হ'বলা। কৃষ্ণ কি বলিয়া হলো অৰা? কৃষ্ণ অৰা কি বলিয়া হলো মই? কৃষ্ণ হেৰা হেৰা মণি, কি? এজন ভকত আহিলে, মই বাকী দুজনক নিমন্ত্ৰণ দি আহোঁ। তাৰ মানে মুখন ভকত হৈহে আহিছে। চোৱাচোন, নিজে আহি ভকতে পদাৰ্পণ কৰিছে, সাক্ষাৎ দামোদৰ। কম ভাগ্যনে মোৰ। মোহনো ভকত নেপায় অ, জীৱক সেই জ্ঞান কৰিব নেপায়। আজি শাস্ত্ৰই কি কৈছে যে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম, জানিয়া সবাকো কৰি বা প্ৰণাম। তুমি তেখেতক ভক্তিভাৱে শুশ্ৰূষা কৰা, মই বাকী দুজনক নিমন্ত্ৰণ দিম। খালি এটা কথা, কি? এইজন ভকতক আগতীয়াকে ভাত যে আগবঢ়াইছো নকবা। জানাই নহয় ভকতৰ জিভা লকলকাই থাকে, ঠাৱনি নেপাবা। এই ৰ'বচোন, মই গম পাইছো বাৰু আপুনি বাকী ভকতক মাতিবলৈ যায়, কিন্তু বজাৰ যে ভিতৰত একো নাই, কি খুৱাব? উফ ৰাম, ভকতক আহিবলৈ দিয়াচোন, বজাৰ হ'ব নহয়। কৃষ্ণ হে প্ৰভু, এজনে কি কৰিম বুলি ভাবিছে নেজানো আৰু। ইফালে ভিতৰত মালৈ পাত এডালো নাই মানে। নাজানো আৰু দেই, মুঠতে ৰাতিপুৱাৰ পৰা যোৱাই নাটকেই দেখুৱাই আছে। নাটক? নাটকেই কেৱল ভনীজনীলৈকেহে বেয়া লাগে। কিয়? কিয় মানে এজনীয়ে ভনী, যোৱাৰো যদি এনেকুৱাকৈ মূৰৰ বিকৃতি ঘটি থাকে। এই কি কথা কয় আকৌ? কেইকেইটাই কিয় মূৰৰ বিকৃতি ঘটিব? হে প্ৰভু, কি লীলা তোমাৰ, লুকাই আছা দেখা নেদা। ভকতৰ কথা ভাবিহে আছো, সাক্ষাৎ ভকতক পালো। কোন ভকত? আপুনি দেৱী। দেৱী? মই কোৱা নাছিলো? অ কেইকেইটা, আপোনাৰ কিবা হ'ল নে কি? একো হোৱা নাই, এই অভাজনৰ ঘৰত আজি অন্ন এমুঠি খুৱাবলৈ স্থিৰ কৰিছিলো। তাকে তিনিজন ভকত লাগে, এজনে যেনিবা ভিতৰত পেট পেলাই আছে। এজন আপোনাক পালো, আৰু এজন হলে কামটো হৈ যাব। গতিকে দুপৰীয়া ভাত সাজ মোৰ ঘৰতে আগবঢ়ালো দেৱী। কি কথাবিলাক জানো কৈ আছে আপুনি? মই কোৱাটোৱে হয়। এই বাইলুং শুন, আমাৰ ঘৰত আজি ভাত আগবঢ়াইছো। তিনিজন ভকত লাগে, মোৰ মোহন আহিল। তোক মই ইয়াতে কলো, খালি বেয়া নাপাবি আহিবি। আপুনি ধেমালি কৰিছে নেকি? এয়া সাজ পিন্ধি মই ধেমালি কৰিম? কিন্তু মুকুতাৰে তেনেকে কৈ গ'ল যে। মূৰৰ বিকৃতি হোৱা বুলি। ঈশ্বৰৰ চিন্তা কৰিলে যদি মূৰৰ বিকৃতি হোৱা বুলি ভাবে, তই কিন্তু মোৰ ঘৰত ভাতটো তথাপিও খাবই লাগিব দেই। তোৰ লগতে গৈ মই থানা কাৰোবাৰ এটাক মাতি দিম। ইছাম কৃষ্ণ 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 কৃষ্ণ, চবতে দেখোন কৃষ্ণ কৃষ্ণ। উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, এফালেও কৃষ্ণ সেইফালেও কৃষ্ণ, মুঠতে চবতে কৃষ্ণই কৃষ্ণ। ইছাম তলতো কৃষ্ণ, ওপৰতো কৃষ্ণ, শুওঁতে কৃষ্ণ, বহোতে কৃষ্ণ, খালি চবতে কৃষ্ণই কৃষ্ণ। ইছাম টেক্সি গাড়ী লৈ কৃষ্ণ, শ্বিলঙলৈ যে যাম কৃষ্ণ। শ্বিলঙৰে অকা পকা দীঘলীয়া বাট, হোটেলতে সোমাই আমি খালো মাংস ভাত। নেপায়, এইবোৰ দুখ লাগিব। কি
তুমি মনে মনে থাকা খাই এটা কোৱা ঐ শ্বিলঙৰে অকা পকা ঐ মৰা নেপা ইয়াত এইবোৰ লিখা নাই নহয় কিয় পঢ়িছ দূৰ ধৰিব পুথিখন পঢ়াৰ সময়ত তুমি কি কৰি আছা মই মানে পুথিও পঢ়ি আছো লেলকাই গানটো প্ৰেক্টিচ কৰি আছো ঐ শ্বিলঙৰে অকা নেপায় নেগায় এয়া তুমি ইয়ালৈ কেলে আহিছা ওলাই মাতিছো মাছ মাৰ এদি পাইছো মাছ নাযোৱা পুথি পঢ়ি আছো মাংস অকণ আনিব নোৱাৰিছা খচবক বুজাই কিবা লাভ আছে নেকি যি ক কৰি থাক কৃষ্ণ প্ৰভু দাইদেউ নধৰিবা কৃষ্ণ প্ৰভু দাইদেউক নধৰিবাইছে একো নাজানে অ ইছাম ইয়াতো কৃষ্ণ সেইটো মত কৃষ্ণ এ কৃষ্ণ 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 তুমি কৃষ্ণ মই নহয় কৃষ্ণ তুমি কিন্তু সঁচাই কৃষ্ণ জোৱাইকে সঁচাকৈ ভাত খুৱাব নেকি অ সেইকাৰণেতো আহিছো কৃষ্ণ খুৱাম বুলিতো কৈছে ন এই বজাৰ চজাৰ আকৌ বহুত সোনকালে আহিছো কৃষ্ণ বজাৰ এতিয়ালৈকে নহৈছে কৃষ্ণ থাকচোন বজাৰ ভিতৰত একোৱেই নাই নহয় এই তেনেহ'লে এটা কাম কৰো এই কি আনিব লাগে মোক এতিয়া কোৱা মই এতিয়াই গ'লে আনো অ খাচী অকণ হলে ভাল কৃষ্ণ লগত আলু ভাজি কৃষ্ণ এই তোৰ চকু আলি বাটত মন মাংস বাটত জানো কি বকিছে কৃষ্ণ খাবলৈ আমি পালে হ'ল যে কৃষ্ণ কৃষ্ণ পালি বাৰু মুকু দাদা পানী এঘটি দিবচোন চৰণ হালি ধুৱাই দিওঁ হে নালাগে এইবোৰ কৰিলে লাজ লাগে কৃষ্ণ দে আউৰে বাইদেউ বহকচোন নোৱাৰো দে বহিব হ'ব ঈশ্বৰে যিমানখিনি বহুৱাইছে আহ কৃষ্ণ ইছাম কৃষ্ণ কৃষ্ণ এই কি কৰিছ পঢ়ি আছো নেপায় নহয় যা পাপে চুব কৃষ্ণ দাই নধৰিব আহ তই আগতীয়াকে আহি বহি আছা অ মইহে আচল প্ৰভু নাপায় মোহন আচল প্ৰভু বুলি কোনো নাই নহয় আজি মোৰ কাৰণে তিনিওজনে সমান উচ্চ নিজ বিচাৰ কৰিলে মোক পাপে চুব নহয় হেৰি পানী এগিলাছ খাওঁহত নেকি এতিয়া পানী নালাগিছে চা ভাতটো বাঢ়ি দিয়ক টাইম পাৰ হৈয়ে গ'ল আৰু পানীৰ পৰা খালে ভাতকেইটা খাব নোৱাৰিম নহয় ভালকে কৃষ্ণ মন্দিৰ এইবিলাক কি হৈছে বাহিৰত ভকত বহি আছে এইফালে খোৱা চোৱা একোৱেই নাই মই কিন্তু বাহিৰত নাযাওঁ দে বাহিৰত গৈ লাজত পৰিব লাগিব এতিয়া এইটো ৰচোন ধৰফৰাই নাথাকিবি তেওঁ চাগে কিবা এটা ভাবিছে নহলেনো এনেকুৱা কৰেনে মুঠতে মানুহজনক ভিতৰলৈ আহিবলৈ দে তাৰপিছত গম পামেই নহয় কৃষ্ণ প্ৰভুসকল আপোনালোকে চাগে ভাবিছে যে কিহৰ কাৰণেনো এই অভাজনে আজি অন্ন এমুঠি আপোনালোকলৈ আগবঢ়ালে জানিলে ভাল লাগে আৰু এইবিলাক বাদ দিয়া বাদ দিয়া ছাৰ কওক নহয় লগৰ কথা লগতে জানি থোৱা ভাল হেৰি মোৰ মানে কৰ্ম এভাগ হোৱাৰ কথা আছে তাকে কৰ্মভাগ যাতে সুকলমে হয় ভকত তিনিজনক অন্ন এমুঠি খুৱাবৰ কাৰণে মিহিকে নিৰ্দেশ এভাগ আহিছে কোনে নিৰ্দেশ দিছে মানে এইষাৰ কথাহে আপোনালোকৰ আগত মই অৱগত কৰিব নোৱাৰিম তাৰ কাৰণে দুখ মৰিখন হেৰি মূল কথালৈ আহোঁ মূল কথা মানে চা ভাত খোৱা কিন্তু কথা হ'ল মোৰ কৰ্মভাগ সিদ্ধি হ'বলৈ এতিয়াও কিছুদিন বাকী আছে কৰ্মভাগ সিদ্ধি হোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাৰ কাৰণে আপোনালোকক চাউল সিজোৱা এমুঠি খুৱাম বুলি আজি মই আগ কৰি থলো কৃষ্ণ কৰ্মভাগ হ'লে আপোনালোকক ভাত এসাঁজ খুৱাম বুলি আজি কথা দিলো আৰু আপোনালোকতো আশীৰ্বাদ কৰিব যাতে মোৰ সপোনটো বাস্তৱায়িত হয় আৰু আপোনালোকক দিয়া কথা মই ৰাখিব পাৰো আও হৰি আও ৰাম চাহ কিমাননো আশীৰ্বাদ লৈ আছে এইবিলাক কথাটো আমি ভাত খাই খাইও পাতি থাকিব পাইছো ৰামে ভকতে বুজা নাই মই আজি তামোল পাণ দি তহঁতক কথা দিলো মোৰ যেতিয়া কামটো হ'ব তেতিয়া মই তহঁতক অন্নদান কৰিম মইনাহঁত এই পুথিভা সন্মুখত আছে মানে আজি আগবঢ়াহে থৈছো ভাত নাছে আগবঢ়াই থৈছো আপোনালোকে বুজি পাইছে চাগে ন তাক বুজাই দিবিচোন হ'ব বুজাই দিম আমি তাক আজি মানে আগবঢ়াহে থৈছো
ভাত চাত একো নাছে ভাল কৰিছে মোৰ দোকানতো ভাত নাছে কেইটামান আছে ঠাণ্ডা ভাত তিতেছা আগত গম ভাত খাম বুলি পেলাই থৈ আহিছো ঐ চা আপুনি মোক সকামলৈ মাতিব নালাগিছে মই নিজে খবলৈ থাকিম নহয় মই আহিম চা কথা কবলৈ আহিছে ভকত এনেকে উঠি যাব নাপায় হক বাপে বুজিয়ে নাপালে নহয় শুন আমাৰ কৈ থাকোতে নহয় এনেকে খালি হাতে মুখে যাব নাপায় নহয় পায়স আছে চাগে এই গুৱাপান ভাগকে আগ কৰিছিল ভাত খুৱাম বুলি লৈ যাওঁ কৃষ্ণ নাজানো হুৱা বাহ বোলে